আমি যদি আগে দিয়ে গেল হয় সেটুকে দেই দি হয় হয় বহুত সুখবৰ আজি আমাৰ মংগলদৈ ৰাখি পাইছে বহুত সুখবৰ এটা আছে আমি যিহেতুকে নৰেন্দ্ৰ মোদী ছাৰক বহুত ওচৰত পাম আজি আমাক বহুত আনন্দ লাগিব তেখেতে আমাৰ কাৰণে আপুৰুগীয়া সম্পদ এটা দি থৈ যাব বহুতখিনিয়ে ভাল লাগিব আমাৰ ইমানে মোৰ ক'বলগীয়া ভাল লাগিছে আমাৰ এই দৰংবাসীৰ কাৰণে বৃহৎ উপহাৰ আমি বহুত অসুখ অশান্তিত ভুগি আছোঁ মেডিকেল কলেজ এখন আমাৰ ওচৰত হ'লে বহুত ছাত্ৰ ছাত্ৰীৰ লগতে বহুত আমাৰ ৰোগীসকলৰ বহুত উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ বহুত ভাল লাগিছে হয় আমাৰ দৰঙৰ বৃহৎ স্বাৰ্থ এটা পূৰণৰ পিনে আগবাঢ়ি আহিছে গতিকে ইয়াৰ পৰা আমাৰ সৌভাগ্যৰ বিষয় নাই বুলি ভাবিছোঁ আমি ধন্যবাদ জনাইছোঁ তাৰমানে আমাৰ ইয়াতে যিহেতুকে এইটো আমাৰ হেৰি নাইয়ে যিহেতুকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক যিখিনি ৰাইজৰ বহুত উপকাৰ হ'ব সেই ক্ষেত্ৰত আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু ইয়াতে যাতে আৰু ইয়াতকৈ যাতে বহুত ভাল হয় তাকে আমি কামনা কৰিছোঁ ক'ৰ পৰা আহিছে বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে আমি ডিগিপাৰাৰ পৰা আহিছো ডিগিপাৰাৰ পৰা কিয় আহিলে আজি আজি এই আমাৰ মামা আহিব আৰু দৰঙৰ দৰঙৰ কাৰণে হস্পিটেল বনাব দৰঙৰ হস্পিটেল আমাৰ সুবিধা হয় 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 ল'ৰা ছোৱালীৰ কাৰণে বহুতখিনি সুবিধা হ'ব এইটো কাৰণে বহুত ভাল লাগিছে কিমান আহিছে আপোনালোকৰ আমি 40 জন আহিছোঁ 40 জন ঠিক আছে